हेलो एवरीवन मोर चेनेলৰ নতুন এটা ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই কৰিব লৈছো এজো মেখেলা চাদৰ, তাকো বুৱা মেখেলা চাদৰ কাপোৰজো চকচোন একে লগতে মেখেলা ব্লাউজ চাদৰ সব একে লগতে আছে। মই নিজে কাটি ল'ব লগিয়া হৈছে জোখমতে, যদিও বা ছুটি দীঘল হয় নাজানো আৰু কাস্টমাৰেহে গম পাব। আৰু এইফালে মই পিন মাৰি ল'ব লগা হৈছে মেখেলাখন এনেকৈ কৈ সমান কৰি ল'বলৈ। আৰু এই কাপোৰজো মোক বনাবলৈ দিছে লেছ ডিজাইনৰ আৰু ক্ৰীম কালাৰৰ কাপোৰ আৰু ব্লেক কালাৰ কৰিলে চাগে ভাল লাগিব, সেইটো কাৰণে ভাবি মই ব্লেকটোকে দিবলৈ লৈছোঁ। এখন ওপৰত লাগি আছে যে সেইকাৰণে বোলো বতাহত উৰি উৰি যোৱাতকৈ এনেকৈ গামলা এটাতে কাটি কাটি লৈ লৈছোঁ। প্ৰথমতে মই এটা এটাকৈ কৰিছোঁ, তাৰ পৰা তিনিটা দুটা এনেকৈ মিলাই মেলি গোটেইখিনিলৈ হোৱাকৈ একেলগতে কাটি লৈছোঁ। আৰু কওকচোন ভিডিঅ'টো মই কেনেকৈনো লেছ ডিজাইনৰ কাপোৰযোৰ বনাম প্ৰথমৰ পৰা শেষলৈ সকলোখিনি দেখুৱাই গৈছোঁ। আপোনালোকে কিছুমানে যদি নাজানে এইটো ভিডিঅ'ৰ পৰা আপোনালোকে শিকিবও পাৰিব। প্ৰয়োজন অনুসৰি কাটি মেলি লৈ মই আজৰি হ'লোঁ বাৰু। আৰু এতিয়া মই কাপোৰযোৰৰ বৰ্ডাৰটো প্ৰথমতে কৰি ল'বলৈ লৈছোঁ, কিন্তু ইয়াত কাপোৰযোৰ বোৱাৰ কাৰণে আঠাটো লগাবলৈ অকণমান দিগদাৰ হৈছে, খহি খহি যাব যেন লাগিছে, কিন্তু এনেও আঠাটো ৰ'বলৈ নৰখিছেও। সেইকাৰণে ভাবিছোঁ মই চিলাই দিম। আৰু এইবিলাক আঠা লগোৱা চিল্কৰ আৰু কটন মিক্স পাত এইবিলাকতহে ভাল, ইয়াৰ বোৱা কাপোৰত অকণমান অসুবিধা হয় লগাবলৈ। প্ৰথমতে বাৰু মই আঠা দিয়ে লগাই চাই লৈছোঁ, যদি হৈ যায় ভালেই, যদি নহয় চিলাব লাগিব। এনেও ভাবিছোঁ চিলাই দিম, তলৰ পিনে এটা দুটা গাঁঠি মাৰি দিম, নহ'লে মেচিনতে মাৰি দিব লাগিব। কৰিব জনা মানুহৰ কাৰণে একদম সহজ, যিবিলাকে নেজানে অকণমান টান পাবও পাৰে। আৰু আপোনালোকে চাগে দেখি গম পাইছে মই কোনটো ডিজাইন দিবলৈ লৈছোঁ। এনেই বাৰু মই কৰোঁতে সহজে পাওঁ, কিন্তু এই কাপোৰযোৰ কৰোঁতে অকণমান টান পাইছোঁ। তাৰমানে চিলাবওলগীয়া হৈছে, আঠাও দিবলগীয়া হৈছে যে দুইটা কৰিলে অকণমান টান হয়গৈ। আৰু এনেই যদি আঠা লগাই দিয়া হয় বেছি সময় নালাগেই। কাপোৰযোৰৰ ফাইনেল লুকটো চাওকচোন কেনেকুৱা লাগিছে। আপোনালোকেও যদি এনেকুৱা ধৰণৰ কাপোৰ লাগে বা আপোনালোকৰ নিজৰ মনৰ পচন্দৰো ডিজাইন থাকে কাপোৰৰ লেছ লগাবলৈ বা কাপোৰ এম্ব্ৰইডাৰী কৰিবলৈ, আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰে। মোবাইলৰ কেমেৰাটোৰ পৰা কালাৰটো ভালকৈ আপোনালোকক মই দেখাব পৰা নাই, মই অৰিজিনেলকৈ যিটো কালাৰ সেইটো আচলতে ভালকৈ ওলোৱা নাই। আৰু মেখেলাখনৰ ফাইনেল লুকটো এইটো। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব। তেন্তে আজিলৈ বাই।